মহলীয়াপাৰাত ছাগলী চোৰত ৰাইজৰ লপাথপা। দৰং জিলাৰ মহলীয়াপাৰাত VIP গাড়ীত আহি ছাগলী চুৰ কৰি লৈ যোৱা পথতে হাতেৰোতে ধৰিলে ৰাইজে। গাড়ী এৰি পৰাবলৈ লওঁতে পথাৰৰ মাজৰ পৰা খেদি খেদি আৰক্ষী আৰু ৰাইজে ধৰিলে চুৰকেইজনক। AS 01839954 নম্বৰৰ এল্টো গাড়ীখনৰ পৰা উদ্ধাৰ কৰে দুটাকৈ ছাগলী। উল্লেখযোগ্য যে দলংঘাটৰ কাইটপাৰাৰ চুৰেন ডেকান দুটাকৈ খগী ছাগলী পথাৰৰ পৰা গাড়ীত ভৰাই লৈ আহিছিল চুৰকেইটাই। ৰাইজে চুৰকেইটাক ধৰি উত্তম মাধ্যম সোধোৱাৰ লগতে উত্তেজিত জনতাই চুৰকেইজনলৈ ব্যৱহাৰ কৰা গাড়ীখনো ভাঙি লণ্ডভণ্ড কৰাৰ লগতে লখিমপুৰস্থিত অসম আৰক্ষীৰ কামাণ্ডেণ্ট বাহিনীক গতাই দিয়ে। ধৃত চুৰকেইটাৰ নাম কি তথা ক'ৰ পৰা আহিছিল আৰু কলৈ ছাগলী লৈ গৈছিল হয় সেই পৰ্যন্ত গম পোৱা নাই। সকলো তথ্য আৰক্ষীৰ জেৰাতহে স্পষ্ট হ'ব। ঘটনাস্থলীত মঙলদৈ থানাৰ আৰক্ষী, পথৰীঘাট, দলংঘাট আৰক্ষী চকীৰ আৰক্ষীৰ অধীক্ষক সকলক উপস্থিত হৈ আৰক্ষীক শান্ত কৰাৰ লগতে চোৰে ব্যৱহাৰ কৰা গাড়ীখন লৈ যায়। দৰঙৰ পৰা নিৰঞ্জন শইকীয়া, NE 365 লাইভ।